Hello everyone, welcome back to my YouTube channel Tech of Assam. আজি আমি এই ভিডিওটি DHS 3rd গ্ৰেডৰ 2019 চনত আহি যোৱা লোৱাৰ ডিভিজন এসিস্টেন্ট কম্পিউটাৰ ফিল্ড এণ্ড ইভ্যালুয়েশন ওয়াৰ্কাৰ ইয়াতে অহা 20টা মান জিকেৰ কোৱেশ্চন আমি আলোচনা কৰিম। গতিকে আমাৰ এক্সাম একেবাৰে ওচৰত আহিছেই, আপোনালোকৰ ৰিভিজন হ'ব। গতিকে ভালদৰে মনোযোগেৰে আপোনালোকে এবাৰ ৰিভাইজ কৰি চাওক। সো আজিৰ এই জেনাৰেল নলেজ সেকশনৰ প্ৰথম কোৱেশ্চনটো হৈছে হু ওয়াজ দ্য ফাউণ্ডাৰ অফ মৌৰ্য ডাইনেষ্টি। মৌৰ্য ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন আছিল? সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি, চন্দ্ৰগুপ্ত মৌৰ্য। নেক্সট কুৱেশ্যন নম্বৰ 2, হুইচ কিং অফ দ্য গুপ্তা ডাইনেষ্টি ৱাজ অলছো নন এজ বিক্ৰমাদিত্য। গুপ্তা ডাইনেষ্টিৰ বিক্ৰমাদিত্য বুলি কোনজন ৰজাক কোৱা হয়? সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি, চন্দ্ৰগুপ্ত 2। নেক্সট কুৱেশ্যন নম্বৰ 3, হুইচ অফ দ্য ফলোয়িং মুছলিম লিডাৰ ইনভেড ইণ্ডিয়া 17 টাইমছ। তলত দিয়াবিলাকৰ ভিতৰত কোনজন মুছলিম লিডাৰে ইণ্ডিয়াক 17 বাৰ আক্ৰমণ কৰিছিলে? সো 17 টাইম আক্ৰমণ কৰিছিলে। সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মোহাম্মদ গজনী। নেক্সট কুৱেশ্যন নম্বৰ 4, হুইচ মুঘল এম্পায়াৰ ইজ কনচিডাৰ্ড ৰেছপন্সিবল ফৰ দ্য ডাউনফল অফ দ্য মুঘল এম্পায়াৰ। মোগল সাম্ৰাজ্যৰ ডাউনফলৰ কাৰণে কোনজন ৰজাক ৰেছপন্সিবল বুলি কোৱা হৈছে? কাৰ কাৰণে ডাউনফল হৈছে? সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ঔৰংগজেব। নেক্সট কুৱেশ্যন নম্বৰ 5, হুইচ ইজ দ্য বিগেষ্ট প্লেনেট অফ আৱাৰ ছলাৰ ছিষ্টেম। আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, জুপিটাৰ। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 6, এৰিয়া ৱাইজ হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট কাউণ্ট্ৰি ইন দ্য ৱৰ্ল্ড। আমাৰ এৰিয়া ৱাইজ আমাৰ ডাঙৰ দেশখন কোনটো হয়? সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ৰাছিয়া। নেক্সট কুৱেশ্যন নম্বৰ 7, দ্য আটাকামা ডেজাৰ্ট ইজ ইন হুইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰিজ। আটাকামা ডেজাৰ্টটো কোনখন দেশত আছে? সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, চিলি। নেক্সট কুৱেশ্যন নম্বৰ 8, হোৱাট ইজ দ্য কেপিটেল অফ লেবানন। লেবাননৰ কেপিটেলটো কি? সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বিউৰাট। নেক্সট কুৱেশ্যন নম্বৰ 9, হুইচ অফ দ্য ফলোয়িং ইজ অলছো নন এজ দ্য চুগাৰ বল অফ দ্য ৱৰ্ল্ড। কোনখন দেশক চুগাৰ বল অফ দ্য ৱৰ্ল্ড বুলি কোৱা হয়? সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কিউবা। নেক্সট কুৱেশ্যন নম্বৰ 10, দ্য পানামা কেনেল কানেক্টছ দ্য আটলাণ্টিক অ'চেন উইথ। তো পানামা কেনেল যি কেনেল আছে সেইটো আটলাণ্টিক অ'চেনৰ লগত কোনখন অ'চেনক সংযোগ কৰে? সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, পেচিফিক অ'চেন। নেক্সট কুৱেশ্যন নম্বৰ 11, দ্য পাল্ক ষ্ট্ৰেইট ছেপাৰেট ইণ্ডিয়া ফ্ৰম। তো পাল্ক ষ্ট্ৰেইটে ইণ্ডিয়াক কাৰ পৰা ছেপাৰেট কৰে? এটা লাইন হয়। সো ইয়াক ছেপাৰেট কৰে অপশ্যন নম্বৰ ডি, শ্ৰীলংকাই। সো নেক্সট কুৱেশ্যন নম্বৰ 12, হু ফাৰ্ষ্ট ডিস্কভাৰ্ড দ্য এৰিয়া ৰুট ফ্ৰম ইউৰোপ টু ইণ্ডিয়া। কোনে ইউৰোপৰ পৰা ইণ্ডিয়ালৈ আহোঁতে আমাৰ সমুদ্ৰৰ পৰা ৰাস্তা উলিয়াইছিলে? সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ভাস্কো দা গামা। নেক্সট কুৱেশ্যন নম্বৰ 13, ইন হুইচ ইণ্ডিয়ান ষ্টেট ইজ আলিগড় চিটি চিটুৱেটেড। আমাৰ ভাৰতৰ কোনখন ৰাজ্যত আলিগড় চিটিখন আছে? সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যন নম্বৰ 14, ৱেৰ ইজ দ্য ফেমাছ জগন্নাথ টেম্পল চিটুৱেটেড। আমাৰ ফেমাছ জগন্নাথ টেম্পল ক'ত আছে? সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, পুৰী। নেক্সট কুৱেশ্যন নম্বৰ 15, ৱেৰ ইজ দ্য পেৰিয়াৰ নেশ্যনেল পাৰ্ক লোকেটেড। তো পেৰিয়াৰ নেশ্যনেল পাৰ্ক ক'ত আছে? সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, কেৰেলা। নেক্সট কুৱেশ্যন নম্বৰ 16, হু ৰোড দ্য বুক কমিডিটি অফ ইৰৰ্ছ। সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, উইলিয়াম শ্বেক্সপিয়াৰ। নেক্সট কুৱেশ্যন নম্বৰ 17, হুইচ ইজ দ্য লাৰ্জেষ্ট গ্লেণ্ড অফ আৱাৰ বডি। আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটো গ্লেণ্ডটো কি হয়? সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, লিভাৰ। হুইচ অফ দ্য ফলোয়িং কোজ মেলেৰিয়া। তলত দিয়াবিলাকৰ ভিতৰত কোনটোৱে মেলেৰিয়া ৰোগ কৰে? সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, প্লাজমডিয়াম। সো নেক্সট কুৱেশ্যন নম্বৰ 19, হোৱাট ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইউনাইটেড নেশ্যন চিটুৱেটেড। ইউনাইটেড নেশ্যনৰ আমাৰ হেডকোৱাৰ্টাৰটো ক'ত আছে এইটো সুধিছে। সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, নিউয়ৰ্ক। সো আজিৰ ভিডিঅ'টোৰ অন্তিম প্ৰশ্ন, কুৱেশ্যন নম্বৰ 20, কুৱেশ্যন হৈছে হুইচ ডে ইজ অবজাৰ্ভ এজ ডক্টৰ্ছ ডে ইন ইণ্ডিয়া। তো ভাৰতত ডক্টৰ্ছ ডে হিচাপে কোন তাৰিখে পালন কৰা হয়? সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1 জুলাই। সো এইটো দিয়ে যেতিয়া পৰীক্ষা হৈছিলে তেতিয়া চাগে জুলাই মাহ চলি আছিলে। সো জুলাই মাহৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিতৰত কোনটো দিনাখন চেলিব্ৰেট কৰা হয়, কি ৰিচেণ্ট হৈছিলে সেইটো সুধিছিলে চাগে। সো সেইটো ডক্টৰ্ছ ডে আছিলে। সো 1 জুলাই। সো এইবাৰ আমাৰ জানুৱাৰীতে হৈ যোৱা ৰিচেণ্ট আছে আমাৰ 15 জানুৱাৰী
এইটো হৈছে আমাৰ আৰবি ডে চ' এইখিনি আপোনালোকে চাব চ' এই জানুৱাৰী ডিচেম্বৰ আৰু ফেব্ৰুৱাৰীত হ'বলগীয়া যিমানো আমাৰ তেনেকুৱা অকেজন আছে এইখিনি আপোনালোকে চাব চ' এইখিনি হ'ব পাৰে চ' এয়া আছিলে আজিৰ আমাৰ 20টা জিকেৰ কুৱেশ্যন চ' পৰৱৰ্তী সময়ত আমি নেক্সট আৰু 2020ত বা ইয়াৰ আগতে যদি আছে DHSৰ থাৰ্ড গ্ৰেডৰ এক্সাম আছে তাৰ জেনেৰেল নলেজৰ কুৱেশ্যনখিনি আমি আলোচনা কৰিম চ' যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব চ' আজিলৈ বিদায় লৈছোঁ ধন্যবাদ